গুড মৰ্ণিং গাইজ, কি খবৰ? আপোনালোকৰ ভালে আছে? মই ভালে আছোঁ। আজিৰ ভিডিঅ'টো সকলোকে স্বাগতম জনালোঁ। ৱেলকাম বেক টু এম কে জিন্দু ব্লগ। তো এইমাত্ৰ উঠছোঁ, সদায় কওঁ এইমাত্ৰ উঠছোঁ, একো খোৱা নাই, খাম অলপ দেৰিকৈ। কথা অলপ ক'ব লগা আছিল আপোনালোকক। কথাটো কম, এটাই নহয়, ওপৰত যাওঁ ভালকৈ বুজাই দিম, অলপ পিছত যাই আছে। ৰাতিপুৱাৰ পৰা উঠছোঁ আৰু কি কৰিবি আৰু, চকু চকু বিষ। পৰিস্থিতিক লৈ কথা এটা পাতিম। পৰিস্থিতি আৰু আমাৰ তাতে আমাৰ হাজো অঞ্চলটোত মানে কি হৈছে, কিবা বোলে সোপা ধৰা নে কি, চলি পলি উঠিলে যে ডাঙৰ মানুহকো মাৰিছে বোলে, উঠাই লৈ গৈছে, কঁকালো বেছি পলচিও কোনোবা এনেকৈ। সিদিনা এটা সোপা ধৰাৰ পৰা পচি থানাত পচি বোলে, প্ৰশাসনে ধৰছি, কিন্তু অলপ চিকিউৰিটি টাইট দিব লাগে প্ৰশাসনে, সেইটো বুজাব লাগে, সেইটো কথা, বেলেগ কথা নাই। আৰু বোলে ৰাতি গাড়ী চাড়ী কৰি ধৰিব লাগে, ধৰি মেলি একদম বান্ধি চান্ধি কি কৰিব লাগে। তো মই ওপৰত তো মই যে ক'লোঁ এতিয়া নাই যে সোপা ধৰা বুলি, তো সঁচাই এই বস্তুটো ওলছে বোলে। বহুত জেগাত সিদিনা কৈ এজনেতো বোলে কিবা ৰখি আছিল নেকি, মানুহ খুজিছে। এই লেখা পাইছোঁ, ফেচবুকত পষ্ট পাইছোঁ, পঢ়ি চালোঁ, ঘটনাটো বহুত বেলেগ বহুত যাই আছে। তো পুলিচে কিবা এটা কৰিব লাগে, প্ৰশাসনে আইনে কিবা এটা কৰিব লাগে। সঁচা কথা, মানুহ যদি ওলবাই নৰয়, সেই মানুহগিলাৰ কাৰণে ক'ত যাব মানুহ? ৰাতিটো ওলবাও নৰব এতিয়া, বজাৰ কৰিব যাবা, কিবা কৰিব যাবা, কি হৈ আছে ক'বাও নোৱাৰোঁ। পৰিস্থিতিগিলা পৃথিৱীখন বহুত বেলেগ। প্ৰায় মাছ খাবি, পৰিস্থিতিৰ কথা কৈছে, তো মাছ খাওঁ। তো আৰু পৰিস্থিতিৰ মই কথা এটা কওঁ, মানুহ যে কয় পৰিস্থিতি সলনি হ'লে বোলে মানুহটোও সলনি হৈ যায়, এইটো মিছা কথা। এই স্পাইৰেল পটেটোত দেখা নাই মানুহ চানুহ মৰিছে, সিহঁতৰ কি পৰিস্থিতি সলনি হয়? নচিব দেখোন বদলি গ'ল সিহঁতৰ। এতিয়া ইনষ্টাত ফলোৱাৰ্ছ, ইউটিউবত ফলোৱাৰ্ছ, ফেচবুক কিমান ফেন ফলোৱিং হৈ গ'ল। সিহঁতে কি সেইখন বিজনেছখন বাদ দিলে নেকি? আলুৰ দোকানখন বাদ দিলে নেকি? সেইটো কথা, সিহঁতৰ সলনি হোৱা নাই। অলপ সলনি হৈছে বা ভিডিঅ'টো বনাব লাগে। আনকি সিহঁতে ইমানকৈ ভিডিঅ' দিয়া নাই ইউটিউবত, জানামতে ভিডিঅ' দিয়া নাই, নিজৰ বিজনেছ কেনে ধৰি আছে। কাৰণ সেইখন বিজনেছৰ পৰা যদি মানুহ উঠি গৈছে, সিহঁতে সেইখন বিজনেছ যদি বাদ দি যদি ইউটিউব, ইনষ্টা সেই কৰি থাকে, সেইখন দোকান দিও ইনষ্টা সেই কৰি থাকিব পাৰব না। যদি ঘপককৈ যদি চেঞ্জ হৈ যায়, মাক বাপেকক এৰি চেৰি যদি সিহঁতৰ গুচি যায়, সেইটো পৰিস্থিতি সিহঁতৰ নিজৰ মূৰ্খামি। মানুহগিলা যে কামগিলা যে কৰে, সেইটো নিজৰ মূৰ্খামি কাম কৰে। এইটো পৰিস্থিতি সলনি হ'লে মানুহখিনিও সলনি হ'ব লাগে, মনটোক সলনি নকৰিবি কেতিয়াও। পৰিস্থিতি সলনি হৈ গুচি যাবা দি, যি হয় পৰিস্থিতি সলনি হয়। তো 10 মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈছে, তো মানুহটো আজি জানাই আছে, মই এনেকৈ জানাই আছোঁ, মোৰ 10 মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈ যায়, মই আজি জানাই আছোঁ, মই এনেকৈ থাকিব লাগিব। যদি মই চেঞ্জ হৈ একদম কিবা বেলেগ হৈ যাওঁ, সেইটো কথা নহয়। বহুত কষ্ট পায় মানুহ, যেতিয়া সলনি হৈ যায় মানুহ বহুত কষ্ট পায়। সলনি হৈ যায় কি মানে, ধৰি লওক এটা কাৰ উদাহৰণ দিম, চাবি, এই মানসৰ মনীষাৰ কথা কৈছোঁ। সিহঁতৰ ছাবস্ক্ৰাইবাৰ ইমান হৈ গৈছে, হয় নে নহয়? দোকান এৰি যদি ক'ৰবাত গুচি যায়, মাক বাপেকক কমখন কষ্ট পাব না। সিহঁতৰ নচিব বদলি গ'ল বুলি মাক বাপেকক এৰি, ভায়েক ভনীয়েক এৰি চব এৰি যাব। মানুহ মনটোক চেঞ্জ কৰিব নালাগে কেতিয়াও, সঁচা কথা এইটো। কেতিয়াও চেঞ্জ নকৰিবি গাইজ, চবেই মিলি জুলি থাকিবি। 10 মিলিয়ন নহয়, 1000 মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈ যাব দি, কিমান মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈ যাব দি, নিজৰ মনটোক বান্ধি ৰাখিবি যে মই চেঞ্জ নহওঁ, মই যেনেকৈ আছোঁ সেনেকৈ থাকিম। ভিডিঅ' বনাম মই, কিন্তু মই যেনেকৈ আছোঁ সেনেকৈ থাকিম। অলপ ফেন ফলোৱিং হ'ব, ভিডিঅ'টো বনাব লাগিব। কিন্তু যদি অধিক চেঞ্জ হৈ যায় ন, মানুহ বহুত কষ্ট পায়, সেইটো কাম কৰিব নালাগে। আৰু এই সোপা ধৰা এতিয়া কানাই মুৰে যদি একচৰে মাৰিব লাগে, একচৰ নহয়, 200 মাৰ পুলিচে মাৰ দিয়ে সিহঁতক। আমাৰ বোলে পাকৰ কোণাৰ পৰা মানে চেঁচা দমদমা পাকৰ কোণাৰ পৰা বোলে এটা কিবা নিয়া বুলি শুনিছোঁ, মই সৰু বাচ্ছা নিয়া বুলি শুনিছোঁ। তো সিহঁতক ধৰি পেলাই একদম কাণে মূৰে চৰ একদম জামলে ভাঙি দিব লগাইছে। এই বাচা গাইজ, ভিডিঅ'টো মই এইখিনি কথা ক'ব আছিল আজি, মানে পৰিস্থিতিটোৰ কথা ক'ব আছিল, মানুহক বুজাব ইচ্ছা আছিল। তো অলপমান কৈ দিলোঁ, যদি
কোনোবা যদি বেয়াও পাইছে কমেণ্ট কৰি দিবি যে ভাল সেনে কথা নহয় যদি কাৰোবাৰ ভাল লাগছি তো ভালকৈ কমেণ্ট কৰি দিবি ধুনীয়া আছে এটা মই বেয়া নাপাওঁ আকৌ কমেণ্ট কৰি দিবি কাৰণ কথা যদি সঁচা হয় কমেণ্ট কৰিবি মিছা হ'লেও কমেণ্ট কৰিবিচোন কিবা এটা মই চাম মই উত্তৰটো দিম না তো গাইছ সদায় দেখাই দিয়া অৱশ্যে নাযায়তো তো গাইছ আজি ভিডিঅ'টো এইখিনি আছিল যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি থবা ঘণ্টামান টিপিবলৈ একেবাৰে নাপাবা আৰু যদি কোনোবা নতুনকৈ চাই আছা মোৰ ভিডিঅ'টো চাই ক'তো যাব নালাগে আৰু ৰ'দ দিছি সদায় নিচিনা আৰু ইয়াৰো কম পাৰা নাই কম ৰ'দ দিছি এইকেইদিন ফাটেই দিছি তো নেক্সট ভিডিঅ'ত নেক্সট ব্লগ মই লগ পাম দে আৰু সোনকালে লগ পাম কাৰণ আমাৰ এতিয়া আইফোন নহয় নে এনি টাইম ভিডিঅ' বনাই থাকিলে কোৱালিটি ভাল নহয় ততবা কেনাই পায় সেইটো কাৰণে নাচাম পা ন ভিডিঅ'গিলা চাবিছ অলপ শ্বেয়াৰ কৰিবি তই যেতিয়া নেক্সট ব্লগত লগ পাইছোঁ দে